হ'ল মোৰ নতুন চেনেল আৰু এটো হ'ব মোৰ ফাৰ্ষ্ট ভিডিও মানে ফাৰ্ষ্ট ব্লগ ইয়াতে মই ব্লগ আপলোড কৰিম কৈছে ন কি আপলোড কৰিম এটা মানে ভিডিও বনাই আছে গতিকে লাহে লাহে কথাবোৰ কৈছো তো এতিয়া যাব লাইছো মই ৰাধাৰ এটা লুক কৰিম বুলি ভাবিছো মানে কম দামত মোক লাগে ধুনিয়া এজনী ৰাধা হ'বলে মই চেষ্টা কৰিম আৰু তাৰে এতিয়া যাম মই বজাৰত ৰাধাৰ লুকটো বনাবৰ কাৰণে বস্তুবোৰ কিনিব তো যোৱাকালিও কৈছিলো যোৱাকালি মানে নাপালোৱে আজি মানে বজাৰত যাম বুলি ভাবিছো বজাৰত পাও কি নাই নাজানো হেফালে দেটা ৰেডি হ'ল দেটা বাইক ললে দেটাৰ লগতে যাম তো এতিয়া ধুনিয়াকে গৈ মেলি আপোনালোককো দেখুৱাম বস্তুবিলাক কেনেকুৱা হয় আৰু মোৰ নহয় পাব্লিকত ভিডিও বনাবলে বিৰাট লাজ লাগে হেলমেট হেলমেট কিন্তু মেইন গতিকে হেলমেটটো লৈ লো হেলমেট ল'ব পাহৰিছিলে কৈছিল কি মোৰ লাজ লাগে পাব্লিকত ভিডিও বনাব সেইকাৰণে মানে মই ব্লগটো দিয়া নাছিলো ব্লগ মই আপলোড কৰা নাছিলো ৰেচিপি দিছিলো ৰেচিপিটো হলে মানে ঘৰতে হৈ যায় কত হৈছে দাদা ৰাজাৰটো তো সেইফালে আছে হেলমেট হেলমেট আমাৰ ক'ত ৰাখো চাকচোন ক'তনো এয়া বিছনাৰ তলত আমাৰ হেলমেট থাকে আৰু মানে বহুত লাজ লাগে মোৰ আসলতে সেইকাৰণে মানে মই ব্লগ বনোৱা নাছিলো তো আজি পৰা মই বহুত সাহস কৰি ব্লগ বনাইছো বহুতে মানে বিচাৰে যে ব্লগ দিয়া ডেইলি লাইফৰ মানে লং ভিডিও বিচাৰে তো আজি পৰা ষ্টাৰ্ট কৰিছো ধুনিয়া এজনী ৰাধা হ'ম কম দামতে গতিকে আপোনালোকেও হ'ব পাৰিব তো বলক এতিয়া টাউনলৈ যাওঁ বজাৰবোৰ কৰি লৈ আহো Tato. Alright. এতিয়া পৰা বিচাৰিয়ে ফুৰিছো পোৱাই নাই পাঁচখন মানে দোকান হ'ল ৰাস্তাত আহিছে এখন দোকান হ'ল এখনতো পাওঁনে নাই চাওক হ'ব মতে পালো হ'ব এতিয়া ভাঙিছে নেকি ভাঙা নাই ভাঙিছে ভাঙিলেও লাগিবই তাৰমানে মোক ওপৰৰ ফালে ভাঙিছে আৰু এইটোৱে আৰু এতিয়া আমি লৈ মেলি আহিলো যোৱাকালি আহিছিলো ন দাদা যোৱাকালি মানে নাপালো যিবিলাক এনেকৈ পাইছো সেই ড্ৰয়িং কৰা কালাৰ যে সেইবিলাককে আনিব দিছিলে কিন্তু আনিলে আকৌ আমাৰ বহুত প্ৰব্লেম হ'ব পাৰে তাতে আৰু মোৰ স্কুলটো ইমান বেছি ভাল নহয় সেইকাৰণে মানে মই লৈ নাহিলো ভাবিলো আজি যাওঁ সেয়া লৈ আহিলো ইমান কমতে লৈ আহিলো আৰু মই জুৱেলাৰীবিলাক নিজে বনাওঁ কাৰণ বহুত বেছি দাম সেইকাৰণে তাৰমানে মই নিজে বনাই ল'ম এতিয়া আপোনালোকেও বনাব পাৰিব আৰু এতিয়া ঘৰ আহি পালোঁ এইখিনি হ'ল বস্তুখিনি আৰু এয়া পইচা ৰৈছিল ইমানমান দিছিলে মোক 400 টকা ন দেউতা 400 টকা দিছিলে ইমান খৰচ নকৰোঁ মই নহ'বা সেইখিনিও মানে ইমানো সেই নহয় যে এইটো পইচাটো ইমানো সেই নহয় যে বহুত দাম আছিলে জুৱেলাৰীখিনি কিনিব গতিকে ভাবিলোঁ কি ঘৰতে অকণমান কিবা কিবি আছে তাৰে বনাম আৰু আপোনালোকেও শিকিব পাৰিব তেতিয়াহে আকৌ ভিডিঅ'টো চাব ভাল লাগিব ন তো এতিয়া বলক মই মোৰ ৰাধাৰ লুকটো কৰোঁ এতিয়া আহিলোঁ মই পটাপট গহনাবোৰ বনাব কাৰণ বিৰাট বেছি বৰষুণ আহিছে তো মই এডাল বনালোৱেই বাৰু এতিয়া আপোনালোকক দেখুৱাম মই কেনেকৈ বনাইছোঁ গহনাবোৰ কাৰণ বহুত বেছি দাম আপোনালোকে এনেকুৱা ঊলৰ লৈ আহিব 60 টকা বা 70 টকা দি তাৰপিছত এইটো ঊল দেই এইটো ঊল গতিকে এইটো লৈ আহি মেলি আপোনালোকে নিজেই মানে ঘৰত জুৱেলাৰীবোৰ বনাব পাৰিব গোটেই একদম সহজ হয় নাহিব আকৌ দেই কাৰণ কম বাজেটৰ ৰাধা এনেকৈ হ'ব লাগিব আৰু এডাল এনেকৈ ল'ম বাৰু সেয়া গুলপীয়াতে বেছি ভাল লাগে বাৰু ৰাধা সেইকাৰণে তাৰমানে মই গুলপীয়াই লৈছোঁ আৰু এয়া মই উলিয়াই লৈ মানে কেনেকৈ বনাইছোঁ সেইটো দেখুৱাওঁ ঊলডাল এনেকৈ লৈছোঁ লৈ মেলি দুটা আঙুলি লৈছোঁ লৈ এতিয়া 3টা ভাঁজ দিছোঁ দি এতিয়া মই ইয়াতে মাজেৰে ধুনীয়াকৈ এটা কাঠি মাৰি দিম কাঠিটো ইয়াত টাইট কৰি বান্ধি দিলোঁ এতিয়া এই জোংটো মই কাটি পেলাওঁ তাৰপিছত কিমান দীঘলকৈ বা আপোনালোকে লয় সেই সিমানমানকৈ এনেকৈ ল'লেই হ'ল তাৰপিছত হৈ গ'ল আমাৰ কপালি এতিয়া বাৰু হাতৰবোৰ চাওঁ আহক এতিয়া হাতৰ কাৰণেও মই সেই একে ধৰণৰ কপালিটো যে বনাইছোঁ তেনেকুৱাকৈ মানে বনাম মাত্ৰ এইটো 5 পাকমান দিছোঁ তেতিয়াহে গোটা গোটা দেখিব ফুলটো আকৌ ৰাধাৰ আকৌ এতিয়া এনেকুৱা হৈছে কি একদম ফুল চব পিন্ধে গতিকে মই মানে গাটোৰে আজি মই ফুলনি বাগিচাৰে কৰি ল'ম মা ইমান টান হ'ল আকৌ গাঠিটো মাৰি ল'ম সেয়াই আৰু একদম সহজ এনে 800-700 টকা দি কিনাতকৈ ঘৰত বনাই লোৱাই ভাল নিজেই যদি বনাই লোৱা হয় কিবা এটা যদি নিজে আমি বনাই লওঁ সেইটো মানে মজাটোৱে বেলেগ নহয়নে গতিকে এয়া মোৰ হৈ গ'ল
আৰু এই চাব এনেকৈ মানে মই পিন্ধিব পাৰিম এবাৰ মই পিন্ধি দেখাম ধুনীয়াকৈ ড্ৰেছৰ লগত এনেকৈ হৈ যাব ড্ৰেছত মই লৈছোঁ এইটো ব্লাউজ এখন হ'ল মেখেলাখন আৰু এখন লৈছোঁ মই চুৰ্ণি হিচাপে মূৰত ল'ম মানে আৰু এখন মই চাদৰ বনাই ল'ম মোৰ যোগাৰ আৰু একদম ইটো সিটো কৰি ধুনীয়াকৈ গুলপীয়া ৰঙৰ মানে মই মিলাই লৈছোঁ ইফালে ইফালে আৰু এতিয়া ধুনীয়াকৈ ড্ৰেছটো পিন্ধি লওঁ তাৰপিছত মেকআপটো কৰিম কিনি যে লৈ আহিলোঁ বজাৰৰ পৰা মই দেখুৱাই নাই নহয় এইটো আছিলে এতিয়া বাৰু দামটো কম ভাঙা ফুটা মানে হ'লেও মানে উপায় নাই যে সেইকাৰণে লৈ আহিছোঁ মেকআপো কৰি আহিলোঁ ড্ৰেছো পিন্ধিলোঁ কিন্তু ভিডিঅ' নবনালোঁ কাৰণ মোৰ মেকআপত উল্টা পুল্টা হয় যদি আপোনালোকে বিচাৰে কমেণ্টত জনাব আৰু এইটো মই এতিয়া কওঁ মোৰ কিমান টকা খৰচ হ'ল যিহেতু মোৰ একদম বাজেটটো কম আছিলে পইচা দিছিলে হ'লে মানে মোৰ পইচাবোৰ ভাঙিবলৈ বিৰাট বেয়া লাগে মানে অকণমান চিপচ মানে মানুহজনী মই তো সেয়া এইটো আছিলে 12 ৰঙেলটো ইয়াৰে অৱস্থাটো দেখা পাব নায়েই মানে এয়া চাওকচোন কলাটো যে নায়েই আৰু এয়া সেউজীয়াটোও নাই উপায় নাই মানে সেইকাৰণেহে মই লৈ আহিব লগা হ'ল নহ'লে নানিলোঁ হয় আৰু এইটোৰ দাম লৈছে 30 টকা এইটোতে মানে এই বস্তুটো নাই মানে এনেকুৱা লেভেল মানে দোকানীবিলাকৰ কাৰণ বেলেগ দোকানত নাই যে সেইখন দোকানতে আছে সেইকাৰণে মানে দাম দি পিনে হ'লেও লৈ আহিব লগাইছে মাত্ৰ এই দুটা ৰঙৰ কাৰণে মই বগা আৰু ৰঙৰ কাৰণে কাৰণ ইফালে এনেকৈ বনাম নহয় এই স্ক্ৰীনত দেখিছে নহয় এনেকৈ মানে মই লুকটো কৰিম প্ৰথমতে মই লগাম এইটো ৰঙাটো ইমান বেছি অভ্যাস নাই আকৌ দেই হ'লেও যদি নাজানে শিকিব পাৰিব আকৌ মোৰ পৰা প্ৰথমতে ৰঙাটো আঁকি ল'ম এতিয়া নহয় ইয়াতে মই ৰঙা ফুট এটা লগাই লৈছোঁ আৰু এইখিনি গোটেই ৰঙা হৈ গ'ল এতিয়া বাকী আছে মোৰ বগা সেই মাজত মানে চাইডে বগা কৰিবৰ কাৰণে ধুনীয়াকৈ ওলাই ল'লোঁ গোটেই মই বনোৱা গহনাবিলাকো পিন্ধিছোঁ মাত্ৰ গলৰডাল মই সলনি কৰিছোঁ কাৰণ বহুত বেছি গৰম সেইডাল আকৌ তাতে ঊলৰ যে মানে একদম গৰমত চিপচিপাই আছিলে গতিকে এটা সলালোঁ আৰু সেয়া মই এতিয়া আমাৰ দাদাক অনুৰোধ কৰি আছোঁ মোৰ লগত পথাৰত যাবৰ কাৰণে ফটো উঠিব বোলে গাড়ী ওলা তেতিয়া ধুনীয়াকৈ আমি ফটো চটো উঠি আহোঁ পুখুৰী পাৰত গৈ তেতিয়াহে আধা লাগিব ন আৰু ঘৰতে কিমানো শ্বুট কৰি থাকিম ফটোবিলাক আৰু আমাৰ বাঁহীটো মই মানে নিজে মানে এইবিলাক কৰিছোঁ আৰু দেই এইটো বাঁহীটো এনেকুৱাহে আকৌ এনেকুৱা টাইপৰহে আৰু চুলিত এইবিলাক লগাই দিছোঁ এডালকৈ ওলাই পিনে আৰু বাঁহীটোতো মানে ঘূৰাই এনেকুৱা কৰিছোঁ আৰু আঙুঠি বনাই লৈছোঁ একদম মানে আজি লগাই নাই মই যে 50 টকাত যে ৰেডি হৈছোঁ মানে মেকআপৰ চেকআপে কাপোৰযোৰত কোৱা নাই বাৰু তো এতিয়া যাওঁ আমি পথাৰত সেয়া দাদা এতিয়া ওলাই আছে ময়ো বাকী লৈ লৈছোঁ মানে এৰাই লোৱা নাই এৰাব আকৌ বেয়া লাগে নহয় গতিকে সেনেকৈ লৈ কিনে এনেকৈ মানে ফটো উঠিম মই আমি নহয় আহি পালোঁ এইখিনি জেগাতে মানে কৰিম বুলি ভাবিছোঁ আমাৰ শ্বুটটো ধুনীয়াকৈ এটা ভিডিঅ' ল'ম ফটোও ল'ব লাগিব মানে জেগাখিনিহে এতিয়া গোটেই বেয়া এতিয়া আমি এই ধুনীয়া সেউজীয়া পৰিৱেশটোৰ মাজতেই এতিয়া আমি ৰাধাৰ লুকটো কৰিম 50 টকাতে দেখিছেনে ৰাধা লাগিছেনে এইটো বাৰু কমেণ্টত জনাব ইমান কম দামত হ'লেও যে কৰিছোঁ ন বাৰু এতিয়া চাওক আমাৰ ধুনীয়াকৈ আমাৰ ভিডিঅ'বোৰ यमुना जी तो कारी कारी राधा गोरी गोरी আৰু এতিয়া আমাৰ ধুনীয়াকৈ ফটো চটো উঠিলোঁ ভিডিঅ' বনোৱা হ'ল ৰিলছো বনোৱা হ'ল গতিকে ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আৰু